Hello there students, welcome to EB Chemistry. আজি আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ পৰা এখন নোটিছ আহিল। নোটিছটোত কোৱা হৈছে 18 তাৰিখৰ পৰা 21 তাৰিখলৈকে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা চলিবলগীয়া পৰীক্ষা বাতিল কৰা হৈছে, অৰ্থাৎ স্থগিত ৰখা হৈছে। পৰৱৰ্তী পৰ্যায়ত পৰীক্ষা হ'ব, তোমালোকে পঢ়া-শুনা বাদ দিব নালাগে, পঢ়ি থাকিবা। ৰাজ্যত চলি থকা প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ এই সিদ্ধান্ত। মেৰ ডিমা হাছাও ডিষ্ট্ৰিক্টত 18 তাৰিখৰ পৰা 1 জুনলৈকে হ'বলগীয়া পৰীক্ষা বাতিল কৰা হৈছে। ৰাজ্যৰ আন প্ৰান্তত 18 মে'ৰ পৰা 21 মে'লৈ হ'বলগীয়া পৰীক্ষা স্থগিত ৰখা হৈছে। পৰৱৰ্তী ঘোষণা নকৰা পৰ্যন্ত স্থগিত ৰখা হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা। পৰৱৰ্তী পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত হ'ব, গতিকে তোমালোকে পঢ়া-শুনা বাদ দি বহি থাকিব নালাগে, তোমালোকে পঢ়া-শুনাটো চলাই যোৱা। Thank you for watching this video. Please subscribe my YouTube channel.